ভিতৰত পাই যাব আপোনালোকে পইচাটো জানুৱাৰী খুব বেছিকে হলে ফেব্ৰুৱাৰী ইয়াৰ পিছত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ যিসকল শিক্ষিত যুৱক যুৱতীসকল আছে তেখেতসকলৰ আত্মসংস্থাপনৰ নামত বিপিএফে চৰকাৰ গঠন কৰাৰ লগে প্ৰত্যেকজন যুৱকসকলক যিসকলৰ মানে স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং আছে চাৰ্টিফিকেট আছে ডিপ্লোমা আছে তেনেকুৱা আমাৰ শিক্ষিত ল'ৰা ছোৱালী যুৱকসকলক এজনত 2 লাখ টকা দিবৰ কাৰণে বিটিসি চৰকাৰে প্ৰস্তুতি চলাই আছে 2 লাখ সকলোৱেতো চাকৰি নাপাব নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে আমি মানে আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিবৰ কাৰণে বিপিএফ চৰকাৰে আমাৰ যিসকল যুৱকসকল আছে তেখেতসকলৰ আত্মসংস্থাপনৰ নামত 2 লাখ টকা দিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো আৰু ইয়াৰ কাৰণে জিলা ইউথ বিপিএফ বিএসইউ আমাৰ পেৰেণ্ট বডি আৰু কনসাৰ্নিং যি সমষ্টিৰ এমচিএলএ সকল আছে বিপিএফৰ এমচিএলএ বিজেপিৰ এমচিএলএ সকলৰ লগত কনসাল্ট কৰি আপোনালোকক সকলোকে তথ্য ডাটাবিলাক সংগ্ৰহ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আমি সেৰিমনিয়েল ডিস্ট্ৰিবিউশন মিটিং আকাৰে বিতৰণ কৰা হ'ব চেক হিচাপে বিতৰণ কৰা হ'ব আৰু এই পইচাবিলাক আপোনালোকে ঘূৰাই দিব নালাগে কিন্তু ভাল কামত ব্যৱহাৰ কৰিব লাগিব আমাৰ যুৱক যুৱতীসকলে ইয়াৰ পিছত আত্মসহায়ক গ্ৰুপ সেলফ হেল্প গ্ৰুপ বিলাকক আমি কৈছিলো সেলফ হেল্প গ্ৰুপ বিলাকক আমি পইচা দিয়া হ'ব এটা সমষ্টি 833টা সেলফ হেল্প গ্ৰুপ বিলাকে একালীন সাহায্য হিচাপে আপোনালোকে পাব সেলফ হেল্প গ্ৰুপ পইচা নাংগা নালাগে নাঙা নাংগো বইব মঞ্জুরগণ প্রথম বছরতে 833টা আমি অলরেডি হিসাব করে উল্লাইছো 833টা সেলফ হেল্প গ্রুপে পাব ও দিনাখন আমার বিটিসি কাউন্সিলর এসেম্বলি আমার শিক্ষা বিভাগের এডুকেশন ডিপার্টমেন্টের ডাঙরিয়ায় মানে সদনত ঘোষণা করেছে আগন্তুক 2026 চনৰ জানুৱাৰী মাহত মাস্টাৰ চাকৰি দিয়া হ'ব 9000ৰ অধিক আমাৰ শিক্ষিত যিবিলাক টেট কোৱালিফাইড আমাৰ যুৱক যুৱতীসকল আছে তেখেতসকলক টেট মাস্টাৰৰ চাকৰি দিয়া হ'ব মোজাং জাগা নাজিয়া জাগা নবাৰাইজাফৰ মাটিৰ পাঠা কোটা আমাৰ শিৱ ছাৰে ক'ব এতিয়া আৰু ইউপিপিএলৰ কথা ভাবি লাভ নাই ইউপিপিএলে আন্দোলন কৰি আছে তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য লৈ ফালে বিপিএফ দলৰ মুৰব্বী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি আমাৰ শিৱ আমাৰ ৰাইজৰ শিৱ হাগ্ৰামা মহিলাৰী ছাৰো তেখেতসকলে চোকা ভাষাৰে সমালোচনা কৰি আছে অসাংবিধানিক কথাবিলাক তেখেতসকলে কৈ আছে আমি কৈছো আমাৰ মানে কোচ ৰাজবংশীসকল আদিবাসী ভাইসকলে জনজাতি গঢ়াৰ ক্ষেত্ৰত আমাৰ বিপিএফ চৰকাৰৰ কোনো আপত্তি নাই কিন্তু বৰ্তমান ট্ৰাইবেল সকলে যাতে কোনো ধৰণৰ ক্ষতি নহয় ৰাভা বড়ো মিচিং কাৰ্বি বিভিন্ন জনজাতি এসটি সকলৰ যি মানে অধিকাৰ অখণ্ড থাকক আৰু আমাৰ যিসকল ৰাজবংশী ভাইসকল আছে আদিবাসী ভাইসকল আছে তেখেতসকলৰ অধিকাৰ আছে তেখেতসকলে এসটি পোৱাটো আমিও বিচাৰো কিন্তু বৰ্তমান বড়ো ৰাভা মিচিং কাৰ্বি তিৱা যিমানখিনি আমাৰ অসমত জনজাতি ভাইসকল আছে তেখেতসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ চৰকাৰে যদি এসটি প্ৰদান কৰে বিপিএফৰ পৰা সদায় মানে আদৰণি জনাইছো বিপিএফ দলৰ চৰকাৰৰ কোনো আপত্তি নাই এই কথাবিলাক আমাৰ শিৱ ছাৰে কৈ আহি আছে কিন্তু আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই এফচৰ নেতৃত্বত ইউপিপিএল দলৰ নেতৃত্বত 29 তাৰিখ দিনাখন নৱেম্বৰ মাহত তেওঁলোকে আমাৰ এছেম্বলি হলত সোমাই পেলাই লণ্ড ভণ্ড কৰিছে ডিমলাইজ কৰিছে তেওঁলোকে মানে ডেমক্ৰেসি গণতান্ত্ৰিক মানে হত্যা কৰিব বিচাৰি নিছিল তেওঁলোকে মানে বিপিএফ চৰকাৰ গঠন কৰাটো বিচাৰে নেকি
তেখেতসকলক আমি এখন মঞ্চৰ পৰাই নিন্দা কৰিছো, গৰিহণা দিছো। তো ইয়াৰ কাৰণে ৰাইজ আমাৰ কোনো চিন্তাৰ কাৰণ নাই। হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত পুনৰ চতুৰ্থবাৰৰ কাৰণে, চাৰিবাৰৰ কাৰণে আমাৰ মহিলাৰ ছাৰে ৰাইজে যি ধৰণে বিচাৰিছিল, ছাৰে আকৌ শিৱৰ আসনত বহি আমাৰ পিটিচি 5খন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্টৰ কাম কাজ আমাৰ চিফ ছাৰে খুব সুন্দৰকৈ কৰিবলৈ আৰম্ভ কৰিছে। যি ধৰণে আমি ডেভেলপমেণ্ট বিচাৰিছিল, ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে সকলোৱে আজি বিচৰাৰ দৰে আমি চৰকাৰ গঠন কৰিলো। 28টা এমচিএলৰ চিট জিকিবলৈ সক্ষম হইলো একমাত্ৰ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে, আপোনালোকৰ ৰাইজৰ সমৰ্থনৰ কাৰণে। তো ইয়াৰ কাৰণে ৰাইজক আমাৰ বিপিএ দলে কেতিয়াও পাহৰি নাযায়। আগন্তুক আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, এছেম্বলি ইলেকশ্যন আহি আছে। আপোনালোকে যি ধৰণে বিপিএ দলক জিকাই পেলাই চৰকাৰ গঠন কৰিবলৈ আমাক সহায় সহযোগিতা আগবঢ়ালে, আগন্তুক এছেম্বলি ইলেকশ্যন আপোনালোকে আমাক সহায় আগবঢ়াব। আৰু ৰাইজৰ উন্নয়নৰ কাৰণে, শান্তিৰ কাৰণে, আমাক ডেভেলপমেণ্টৰ কাৰণে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিবৰ কাৰণে আপোনালোকে সদায় নাংগল পাৰ্টি বিপিএ দলক সহায় সহযোগিতা কৰিব বুলি আমি কামনা কৰিছো। আৰু দীঘলীয়া কৰিব বিচৰা নাই। আপোনালোকে 1.5 ঘণ্টামান ধৰি এই প্ৰচণ্ড ৰ'দত আপোনালোকে বহি আছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখিনি কথা কৈ আজিৰ যি উদ্বোধনী ভাষণ আৰু আজিৰ জনসভাখন ইয়াতে উদ্বোধন কৰা বুলি, আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বুলি ঘোষণা কৰি মই সমাভাষণ সামৰিছো। আৰু আপোনালোকক সকলোকে নমস্কাৰ, ধন্যবাদ যাচি বক্তব্য সামৰিছো। থেংক ইউ।